এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি হৈছে শনিবাৰ আৰু 8 জানুৱাৰী আৰু পুহ মাহৰ 23 তাৰিখ আৰু বিহু আহি পালেই। আৰু এইখিনি সময় পৰিলে বিশেষকৈ ঘৰলৈ বহুত মনত পৰে, কাৰণ ঘৰত পিঠা নতুন চাউল থাকে, নতুন চাউলৰ পৰা পিঠা বনাই থাকে, মায়ে গুড়া কৰি থৈ দিয়ে, কিবা নহয় কিবা পিঠা বনাই। বহুত মনত পৰে ঘৰলৈ আৰু পিঠা খাবলৈ বহুত মন যায় এনেকুৱা সময়ত। আৰু সেইবাবে মই যোৱাবাৰ যেতিয়া ঘৰত গৈছিলোঁ তেতিয়া মায়ে মোক নতুন চাউল দি পঠাইছিল অলপমান। আৰু এই চাউলৰে মই সেয়া আধা কেজিমান চাউল হ'ব মই ধুই কিনে খৰাহি এটাত মই থৈ দিছোঁ। আৰু কি হৈছে, মই য'ত থাকোঁ মানে গুৱাহাটীত, তাৰে বাইদেৱে আমাৰ ভাড়া ৰুমৰ বাইদেৱে কৈছিলোঁ মোৰ বহুত পিঠা খাব মন গৈছে। তাৰপিছত বাইদেৱে মোক এটা বস্তু দি থৈ গৈছে, চাওকচোন, এয়া নাৰিকলটো মোক দি থৈ গৈছে। এতিয়া মই ভাবিছোঁ নাৰিকলটো কৈছে মোক লাড়ু বনাবি বা পিঠা বনাই যি কৰাতকৈ খাবি আকৌ। মই এতিয়া কি কৰোঁ তাকে ভাবিছোঁ। মোৰ চাউলখিনিও আছে, তাতকৈ মই চাউলখিনি তিতাই কিনে মই এতিয়া গুড়া কৰি থৈ দিওঁ। আৰু এতিয়া হৈছে গধূলি প্ৰায় 5:30 বাজিলে। আৰু এতিয়া নবনাওঁ পিঠা, কিন্তু মই চাউলখিনি গুড়িখিনি মই এতিয়া কৰি থৈ দিম আজিয়ে, কাৰণ কালি ৰাতিপুৱা তেতিয়া মই পিঠাটো বনাব পাৰিম আৰু নাৰিকলটো কাটিব লাগিব। আৰু সেই ভাবিছোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকুৱাকৈ। আৰু মোৰ ঢেঁকী চেকিবোৰতো ইয়াত নাই গুৱাহাটীত, মই মিক্সিতে খুন্দিব লাগিব চাউলখিনিও। এতিয়া কেনেকৈনো কি কৰোঁ আপোনালোকক মই দেখুৱাই যাম, ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া চাউলখিনি মই গুড়া কৰি ল'ম, তাৰপিছত মই কি কৰোঁ দেখুৱাই থাকিম, চাই থাকোঁ। আৰু এতিয়া চাউলখিনি মই ধুনীয়াকৈ পানীখিনি যোৱা হোৱাৰ পিছত মিক্সি জাৰটোত দি দিছোঁ। আৰু এতিয়া মিক্সি জাৰটোত গুড়া কৰা মোৰ হৈ গ'ল। এতিয়া চালনী এখনেৰে গোটেইখিনি চালি মই গোটেইখিনি চাউলে এনেকুৱাকৈ গোটেইখিনি গুড়া কৰি ল'ম। চাউলৰ গুড়িখিনি মই কৰি ল'ম। আৰু এনেকুৱাকৈ কৰিলে বহুত সহজ হয়, ধুই লৈ পানীটো যাব দিলে গুড়াখিনি খুন্দিবলৈ বহুত সহজ হয়। আপোনালোকে এনেকুৱা কৰিব পাৰে য'ত ঢেঁকী নাই। আৰু এতিয়া মই পিঠা বনাবলৈ লৈছোঁ। আৰু এইফালে মোৰ কৈ আছোঁ বাৰু, গুড়াখিনি ধুনীয়াকৈ খুন্দা হৈ গ'ল। এইফালে এতিয়া মই পিঠা বনাওঁ আৰু এইফালে মই কুকাৰতে বনাম। আৰু এনেকুৱা কুকাৰটো লৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মই পিঠা বনাবলৈ গুড়াখিনি যে কৰি লৈছিলোঁ, চাউলৰ গুড়ি মই লৈ লৈছোঁ। জোখ অনুযায়ী মোক যিমানখিনি পিঠা প্ৰয়োজন সেনেকুৱা হিচাপতে মই লৈ লৈছোঁ। আৰু এতিয়া মই গুড়াখিনিত নিমখ দি দিম, আৰু নিমখৰ লগতে মই চেনিও দি দিম 2-3 চামুচমান। আৰু এইখিনি প্ৰথমে মই মিহলি কৰি ল'ম। আৰু এইখিনি মিহলি কৰা হোৱাৰ পিছতে মই পানী দি কিনে, বেছি পানী নিদিব, অলপ অলপ পানী দি প্ৰথমে এনেকুৱাকৈ মিহলাই গৈ থাকিব, যাতে পানীৰে সৈতে ধুনীয়াকৈ এটা মিশ্ৰণ হৈ যায়। মানে বেছি পনীয়াও হৈ থাকিব নালাগে আৰু বেছি চাউলৰ গুড়িটো বেছি শুকানো হৈ থাকিব নালাগে। এটা ধুনীয়া ভিজা টাইপৰ হয়, মুঠি মাৰিব পাৰি আৰু তেনেকুৱা টাইপত বনাই ল'ব মিশ্ৰণটো। সেইবাবে পানীটো গোটেই একেলগে দি নিদিব, অলপ অলপকৈ দি কিনে যেতিয়ালৈকে এটা হাতত ল'লে এটা মুঠি নহয় তেতিয়ালৈকে দি থাকিব। আৰু এয়া মোৰ প্ৰায় হৈ গৈছে মিশ্ৰণটো তৈয়াৰ। আৰু এইফালে মই গেছ জ্বলাই লৈছোঁ। গেছ জ্বলাই লৈ কুকাৰটোত মই পানী দি দিছোঁ আৰু হুইচেলটো মই গুচাই দি থৈ দিছোঁ। আৰু এতিয়া গৰম হ'বলৈ মই দি দিছোঁ। আৰু আনফালে মোৰ যিহেতু চালনী নাই ইয়াতে, এইটো কাম গাঁৱত বেছিভাগ মানুহে চালনীৰে কৰে, সেইবাবে মই এনেকুৱা এখন লৈ লৈছোঁ, যিটোৰে চালাড বনোৱা এটা থাকে। আৰু সেইখন লৈ মই ধুনীয়াকৈ মিহি কৰি লৈছোঁ গুড়াটো, তেতিয়া ধুনীয়া হয় পিঠাটো। একেবাৰে সহজ পদ্ধতিৰে মই বনোৱা দেখাইছোঁ। আৰু এইফালে মোৰ যিহেতু ইয়াতে মোৰ কেটলিও নাই, আৰু বিশেষভাৱে মই এনেকুৱা চুঙা আছিলে চুঙা দুটাত মই গুড়া দি দিছোঁ প্ৰথমে, তাৰপিছত মই তাত গুড় মিঠাই দি দিছোঁ মাজতে, আৰু নাৰিকলো দি দিছোঁ। আৰু ইয়াতে মই দি দিছোঁ এতিয়া যিটো হুইচেলত লগোৱা ফুটা হয় সেইটো দি দিছোঁ মই। আৰু এতিয়া
প্ৰায় 2-3 মান সময়তে ধুনীয়াকৈ হৈ যায় পিঠাটো একেবাৰে সহজ বনোৱা আপোনালোকে এনেকুৱাকৈ চেষ্টা কৰি চাবচোন বহুত ধুনীয়া হয় খাবলৈও ভাল লাগে আৰু প্ৰায় 3-4 মিনিটৰ পিছতে মোৰ পিঠা তৈয়াৰ হৈ গ'ল আৰু গৰম যিহেতু কাপোৰ এখনেৰে ধৰিব আৰু তেনেকুৱাকৈ মই আৰু এটা মই বনোৱা দেখুৱাই দিছো এইটো মই প্ৰথমে গুড়া লৈ লৈছো চুঙাটোত আৰু তাত মই মিঠাই গুড় মিঠাই আৰু নাৰিকল মই দি দিছো আৰু এতিয়া মই এনেকৈ কুকাৰটোত বহাই দিছো আৰু এনেদৰে মই গোটেইখিনি পিঠা বনাই লম আৰু বহুত সহজ পদ্ধতি আপোনালোকেও বনাব পাৰে এনেদৰে আৰু মোৰ চাওকচোন ইমান ধুনীয়া হৈছে পিঠাটো আৰু ধুনীয়াকৈ সিজি আহে আৰু খাবলৈ বহুত সোৱাদ লাগে আৰু এই পিঠাটো গৰমে গৰমে পৰিবেশন কৰিব বহুতে ভাল লাগে আৰু মোৰ ইমানখিনি পিঠা মই এনেদৰে বনালো আৰু ভিডিওটো কেনে পালে জনাব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ চাই থাকিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেদৰে মই গোটেইখিনি পিঠা বনালো ভিডিওটো ইমানখিনি আছিল কেনে পালে জনাব বাই বাই